ৰাম ৰাম বন্ধু বান্ধৱীসকল, এইবাৰ ৰাস পূৰ্ণিমাৰ ভিতৰত সলনি হ'ব ভাগ্য। মা লক্ষ্মীৰ শুভ দৃষ্টি পৰিছে এই 4টা ৰাশিৰ ওপৰত। গতিকে কিছুমান সৰু সৰু নিয়ম কৰিলে ফটককৈ আপোনালোকে ধনী হ'বলৈ পাৰিব। বন্ধু বান্ধৱীসকল, আমি বহুতো কষ্ট কৰোঁ, কিন্তু কষ্ট কৰিলে আমি সময়মতে কষ্টৰ ফল নাপাওঁ। আমি ইমান দিনটো আমি কাম কৰোঁ, কিন্তু আমাৰ সেই কাম কৰা টকাৰে আমাৰ ঘৰখন নজুৰে, বা আমি কিবা এটা কাম কৰিলে অইন আৰু কোনো ছাইডেৰে আমাৰ ফুটা এটা হয়, আমাৰ ধন টকা পইচাবিলাক কি খৰচ হৈ যায়। আৰু আনহাতে কিছুমান মানুহে কামকে নকৰে, কিন্তু তেওঁলোকে দপদপকৈ ধনী হৈ যাবলৈ ধৰিছে। গতিকে বন্ধু বান্ধৱীসকল, ইয়াতে বহুতো ধৰণৰ কাৰ্য থাকে। আপোনালোকক এই ভিডিঅ'টোত ক'ম কেনেকৈ আপোনালোকে অইন মানুহবিলাকৰ নিচিনা নিজৰ সংসাৰখন, নিজৰ ঘৰখন সুন্দৰ একেবাৰে জীৱন যাপন কৰিবলৈ পাৰিব। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে মা লক্ষ্মীক এইবাৰ যিহেতু মা লক্ষ্মীৰ কৃপাত 4টা ৰাশিৰ ভাগ্য সলনি হ'ব, কৰ্কট, বৃশ্চিক, কুম্ভ আৰু মেঘ ৰাশিৰ। গতিকে এই 4 ৰাশিৰ বাদে বাকী যিবিলাক আৰু ৰাশি আছে তেওঁলোকে কি কৰিব? তেওঁলোকৰতো দিন ঘূৰিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, মা লক্ষ্মীৰ যিহেতু 4টা ৰাশিৰ ওপৰত শুভ দৃষ্টি পৰিছে, গতিকে আপোনালোকে সাধাৰণ 2টা নিয়ম কৰিলে আপোনালোকেও মা লক্ষ্মীৰ এই দৃষ্টিৰ ভিতৰত সোমাই যাবলৈ পাৰিব। গতিকে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বৃহস্পতিবাৰে গৰুৰ গোবৰেৰে আপোনালোকে নামঘৰৰ পৰা আদি কৰি নিজৰ চৌহদ সকলোতে লেপা মোচা কৰিবলৈ চেষ্টা কৰিব। কাৰণ মা লক্ষ্মী সেইখন ঘৰত থাকে যিখন ঘৰত গৰুৰ গোবৰেৰে সৰা মোচা লেপা নিজৰ ঘৰখনত থাকে, সেইখন ঘৰত মা লক্ষ্মী নিবাস কৰে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে আৰু ৰাতিপুৱা উঠি হালধি অকণমান নিজৰ গাত দি আপোনালোকে উঠিবলৈ চেষ্টা কৰিব। কাৰণ মা লক্ষ্মীৰ মেইন যিটো ভালপোৱা কালাৰ সেইটো হৈছে হালধীয়া বৰণৰ যিকোনো কাপোৰ বা ৰং। গতিকে আপোনালোকে যদি মৰ্ণিং উঠিয়ে যদি হালধি নিজৰ গাত লগাই লয়, তেতিয়াহ'লে মা লক্ষ্মীৰ শুভ দৃষ্টি সদায় আপোনালোকৰ গাত লাগি থাকিব। গতিকে বন্ধু বান্ধৱীসকল, এই যি 2টা নিয়ম আপোনালোকক ক'লোঁ, আপোনালোকে যদি এইখিনি নিয়ম মানি চলে, তেতিয়াহ'লে আপোনালোকে 2025ৰ ভিতৰত আটাইতকৈ ধনী মানুহ হৈ যাব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এইখিনি নিয়ম নিজৰ ঘৰখনত কৰিবই, তেহে আপোনালোকৰ অভাৱ অভিযোগ নিজৰ ঘৰখনত কেতিয়াও নহয়। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰিব, এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তো আজিলৈ জয় শ্ৰী ৰাম।